আপুনি কোন হয় কব পাৰা যে ইয়াতে কোন আহিব কোন নাহে আপুনি কোন হয় আমি জুবিন দাক ভাল পাওঁ আমাৰ যেতিয়া ইচ্ছা তেতিয়াই যাম জুবিন দাৰ ক্ষেত্ৰত আপুনি কোন হয় কব পাৰা যে ইয়াতে নাহিব আহিব কোন হয় আপুনি আপুনি কি কৰিছে জুবিন দাৰ কাৰণে কিমান মাত মাতিছে আপুনি মই আজি 19 সেপ্টেম্বৰৰ পৰা যিমান হওক জুবিন দাৰ কাৰণে জাষ্টিছৰ কাৰণে আপোনালোকে চাব মাত মাতি আহিয়ে আছো কি নাম তেখেতৰ ইউটিউবাৰ জন তেখেতৰ নাম আছিল বিকাশ চেত্ৰী আসলে তেওঁতে আহিব নালাগে তেওঁলোকে নিজৰ লাভৰ কাৰণে তেওঁলোকে আমি নহতি বিচাৰো বহুতো স্থানীয় লোকে ইয়াতে নিজে ধৰক চাফ চিকুণ কৰি আছে কিন্তু তেওঁলোকে কেতিয়াও দেখুৱাই তেওঁলোকে কেতিয়া প্ৰতিবাদ কৰা নাই বিলাক নমস্কাৰ বন্ধু বান্ধৱীসকল বিকাশ দাৰ সকলোৱে জানাই বেবী জন্ম হল বুলি সকলোৱে এতিয়া ভিডিঅ' দেখা পাইছা বিকাশৰ বেবী আহিল ল'ৰা নে ছোৱালী ভিডিঅ'ত আপোনালোকে চাই ল'ব বিকাশ দাৰ কৈ দিব এইটো আপডেট লৈ আহিছোঁ যে বিকাশ দাৰ এটা হেপিও ক'ব লাগিব আৰু এটা দুখো কথা ক'ব লাগিব জাষ্ট নাও মানে বিকাশ দাই এটা ভিডিঅ'ত দিছে মানে বিকাশৰ চৰে জুবিন দাৰ কাৰণে কিবা এটা ক'লে বিকাশ দাক মানে জুবিনৰ কাষত যাবলৈ দিয়া নাই মানে জুবিন দাৰ বাবে ভিডিঅ' বনাই আছে জুবিন দাৰ বাবে ভিউজ লৈ আছে বিকাশ দাক এনেকুৱা কোৱাৰ নাম মানে ডিম্পু দাকো এনেকুৱা কৈছিলে ভিডিঅ' বনালেও বেয়া পায় আৰু ভিডিঅ' নবনালেও বোলে বেয়া পায় জুবিন দাৰ কাৰণে ভিডিঅ' বনালেও ভিউজৰ কাৰণে বনাই আছে আৰু যদি নবনালেও মানে বিজেপিৰ দালাৰ বিজেপিৰ পৰা কিবা টকা খাই জুবিন দাৰ কাৰণে একো ভিডিঅ' বনোৱা নাই এনেকুৱা বোলে মানুহবিলাক কৈ আছে ঠিক তেনেদৰে বিকাশ দাদাকো মানে এইবিলাক কৈ মানে মই কমেণ্টত দেখিছোঁ বহুত বেয়া কৈছে মানে বিজেপিৰ দালাল কিবা দালাল মোক তুমি কিবা কিবি কমেণ্ট কৈ আছে ন আপোনালোকে চাই ল'ব এতিয়া বিকাশে মনৰে দুখেৰে কি কথা ক'লে আপোনালোকে কমেণ্টত জনাই দিব সেইবিলাক আৰু কিনো মানে জুবিনৰ অনুৰাগী হ'লেও মানে গালি খাব লগা হয় জুবিনৰ অনুৰাগী সকলেও গ্ৰেপ্তাৰ হ'ব লগা হৈছে জুবিন দাৰ ন্যায়ৰ বাবে যেনে ভিক্টৰ দাস ডাঙৰীয়া আৰু দিলীপ কি নাম আছিলে টাইটেলটো গ্ৰেপ্তাৰ হ'ব লাগিলে ঠিক তেনেদৰে বিকাশ ব্ৰাদাৰ ইয়াতে ভিডিঅ' বনাই আছে বনোৱা নহয় তথাপিও যে বিকাশ আৰু ডিম্পু দাক মানে বেয়াকৈ গালি দি আছে মানুহবিলাক কিয়নো বাৰু ক'ব নোৱাৰিম পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ চাই ল'ব বিকাশ দাই কি ক'লে বাৰু চাই লোৱা আগতে আপুনি কোন হয় কব পাৰা যে ইয়াতে কোন আহিব কোন নাহে আপুনি কোন হয় আমি জুবিন দাক ভাল পাওঁ আমাৰ যেতিয়া ইচ্ছা তেতিয়াই যাম জুবিন দাৰ ক্ষেত্ৰত আপুনি কোন হয় কব পাৰা যে ইয়াতে নাহিব আহিব কোন হয় আপুনি আপুনি কি কৰিছে জুবিন দাৰ কাৰণে কিমান মাত মাতিছে আপুনি মই আজি 19 সেপ্টেম্বৰৰ পৰা যিমান হওক জুবিন দাৰ কাৰণে জাষ্টিছৰ কাৰণে আপোনালোকে চাব মাত মাতি আহিয়ে আছো কি নাম তেখেতৰ ইউটিউবাৰ জন তেখেতৰ নাম আছিল বিকাশ চেত্ৰী আসলে তেওঁতে আহিব নালাগে তেওঁলোকে নিজৰ লাভৰ কাৰণে তেওঁলোকে আমি নহতি বিচাৰো বহুতো স্থানীয় লোকে ইয়াতে নিজে ধৰক চাফ চিকুণ কৰি আছে কিন্তু তেওঁলোকে কেতিয়াও দেখুৱাই তেওঁলোকে কেতিয়া প্ৰতিবাদ কৰা নাই বিলাক ৰিয়েল বস্তুবোৰ মানুহ যদি দেখুওৱা যায় ৰিয়েল বস্তুবোৰ যদি আমি দেখাওঁ সঁচা কথাত যদি মাত মাতিব যাওঁ আজিকালি দিনত এনেকুৱা হৈছে সঁচা কথাত যদি আমি ন্যায় বিচাৰি আছো যে এতিয়া ন্যায় বিচাৰাবোৰৰ ওপৰতে এতিয়া উল্টাকে মানে প্ৰেছাৰ দি আছে উল্টাকে নাম বদনাম কৰিব চেষ্টা কৰি আছে যোনে ন্যায় বিচাৰি আছে যোনে সঁচা বস্তু দেখাব বিচাৰি আছে আৰু যিসকলে ফেক বস্তু দেখাই আছে ফেক বস্তুবোৰক ৱা কৰা এই দুদিন আগতে আমি জুবিন দাৰ ক্ষেত্ৰলৈ গৈছিলোঁ জুবিন দাৰ মন্দিৰলৈ গৈছিলোঁ আৰু তাতে গৈ সকলোৱে আমি সেৱা কৰিছোঁ পূজা কৰিছোঁ গোটেই অসমৰ পৰা লাখ লাখ মানুহ আহি আছে তাতে সেৱা কৰি আছে জুবিন দাৰ মন্দিৰত জুবিন দাৰ ক্ষেত্ৰত তে আমিও ভাবিলোঁ সেৱা কৰাৰ লগতে তাতে ৰাতিপুৱা টাইমত বাইদেউহঁতে বহুত বেছি কষ্ট কৰে বহুত বেছি কাম কৰে ৰাতিপুৱা টাইম আমিতো আজি আহিছোঁ চাফা কৰিবৰ কাৰণে কিন্তু বাইদেউহঁতে আছে বাইদেউহঁতে সদায় চাফা কৰে ন বাইদেউ আপোনাৰ নামটো কি হয় আৰু আপোনাৰ বাইদেউ আপোনালোকে ডেইলি চাফা কৰে ন বাইদেউহঁতে ইয়াৰে হয় স্থানীয় বাসিন্দা ইয়াতে বাইদেউহঁতে ডেইলি চাফা কৰে 5টাৰ পৰা 6টা 7টাৰ পৰা মানুহ ভিৰ হৈ যায় ৰাতিপুৱা তেওঁলোকে 4টা 5টাৰ পৰা তাতে লোকেল বাসিন্দা যিখিনি আছে সোণাপুৰৰ সেইখিনি এৰিয়াৰ যিখিনি লোকেল বাসিন্দা আছে তেওঁলোকে বহুত বেছি কষ্ট কৰি সেই ঠাইখিনি বহুত ধুনীয়াকে ৰাখিছে পৰিষ্কাৰকে ৰাখিছে কিন্তু ৰাতি তাতে কি হৈ আছে নাজানো সেইবিলাক মই ক'ব নাযাওঁ কিন্তু ক'ৰ মানুহ আহিলে কি কৰিছে সেইবিলাক একো নকওঁ তাৰপিছত আমি এটা সিদ্ধান্ত ললো যেহেতু লোকেল মানুহখিনি সোণাপুৰৰ লোকেল মানুহখিনি ইমানখিনি কষ্ট কৰি আছে জুবিন দাৰ ক্ষেত্ৰৰ কাৰণে ৰাতিপুৱা 4টা 5টা বজাতে ইমান চাফা কৰে তে আমি ভাবিলো আমিও গৈ অকমান তেওঁলোকক চাফা কৰাত আমি অকমান সহায় কৰো তে আমি সকলোৱে মিলি আমি সমৰদা আমি ৰিহাব চেণ্টাৰৰ এছ'চিয়েশ্যনটো আছিল আমি সকলোৱে মিলি ধুনীয়াকে আমি চাফ চিকুণতা কৰিবলৈ চেষ্টা কৰিলো আৰু যেতিয়া আমি চাফ চিকুণতা কৰা আৰম্ভ কৰিলো তেতিয়া আপোনালোকে দেখা পাইছে ভিডিঅ' অলৰেডি বহুত মানুহ
ভিডিঅ' অলৰেডি বহুত মানুহ চাইছে তেতিয়া আমি তাতে আইচক্ৰীমৰ পেকেট গুটখাৰ পেকেট আমি চাকি ধুনীয়াকৈ আমি সাইড কৰি চাফা কৰিছো ধূপকাঠি চাফা কৰিছো তাৰ লগতে আমি গুটখাৰ পেকেট আইচক্ৰীমৰ পেকেট বহুত বেছি পাইছিলো সেইটো মই দেখাইছো সেইটো মোৰ ভুল হ'ল মানে যাতে তেওঁলোকে কিবা এটা ভাল দেখায় আমি বেয়াবোৰ চাব অহা নাই মই কিয় আইচক্ৰীমৰ পেকেট গুটখাৰ পেকেট দেখালো সেইটো মোৰ ভুল হ'ল নেকি লগতে তাতে মই সৰু বটলো দেখাইছিলো মদৰ বটল সৰু দেখাইছিলো সেইটো তাতে পাইছিলো কাৰণে দেখাইছো সেইটো কিবা মই ঘৰৰ পৰা লৈ যোৱা নাই তাতে বটলটো কোনোবা এটা মই দুটামান মই আপোনাক দেখাই আছো নিউজ চেনেলত কিবা কিবি আহি আছে মোৰ কথা এইটো ভুল কৰিলো নেকি আপোনালোকে কওকচোন তাতে মই যিখিনি বস্তু পাইছো যিখিনি দেখাইছো এটা ৰিয়েলিটিটো দেখাইছো মই এইটো কওঁতে মোৰ দেখাব মোৰ বেয়াও লাগিছিল হলেও মই দেখাইছো যাতে এনেকুৱা ধৰণৰ কাম নকৰে শিৱ মন্দিৰ হিচাপত যেনেকৈ আমি শিৱ মন্দিৰত যেনেকৈ গৈ আমি পূজা কৰোঁ জুবিন দা ক্ষেত্ৰও আমাৰ কাৰণে মন্দিৰ হয় জুবিন মন্দিৰ সেনেকৈ আমি গৈ পূজা কৰিছোঁ তাতে যদি আপুনি চাফা কৰা টাইমৰ ওচৰতে গুটকাৰ পেকেট আইচক্ৰীমৰ পেকেট মদৰ বটল সৰু যদি এনেকৈ পাইছোঁ সেইটো মই দেখুৱাটো ভুল নেকি সেইটো দেখুৱাৰ পিছতে এতিয়া কথাটো ওলালে ইমান দিনে আজি এমাহ হৈ গ'ল কোনেও তাতে গৈ এনেকৈ কৰি দেখুওৱা নাছিলে আজি মই এইটো কৰি দেখুৱালো সেইটোৰ কাৰণে মোৰ ওপৰত এতিয়া বদনাম আহি আছে মোক মানুহবিলাকে এতিয়া বহুতে মৰম ভাল পোৱা আশীৰ্বাদো দিছে আপোনালোকে এতিয়া বহুতে কিছুমানে মই এতিয়া দেখাই আছো ভিডিঅ' মানে নিউজত আহি পেলাই মোক বেয়াকৈ কৈ আছে আহিব নালাগে বোলে জুবিন দাৰ ক্ষেত্ৰত মই তাতে গৈ কিনে কি উৎপাত কৰিছো নেকি মই ৰাতি গৈ কিনে মিডিয়াৰ ওচৰত মিডিয়া মাতি পালে মই তাতে বাইট দি থকা নাই এইটো আমাৰ মনে দি জুবিন দাক ভাল পাওঁ মনে দি আৰু যাম কালি পৰহি আকৌ যাম মোক যিসকলে বেয়াকে কৈছে আপোনালোকে আহিবচোন তাতে ৰাতিপুৱা আমি সকলো একেলগে চাফ কৰিম ৰাতিপুৱা 5টাত 6টাত উঠি পেলাই আহিব আমি সকলোৱে নিজৰ নিজৰ কামৰ মাজত ব্যস্ত হৈ থাকো নিজৰ নিজৰ ডিউটি কৰিব লাগে ঘৰৰ ফেমিলি চাব লাগে তাৰ মাজত আপোনালোকে 5টাত উঠি আহিবচোন আমি মিলি পেলাই সকলোৱে চাফা কৰিম তেতিয়া আপোনালোকে গম পাব কিমানখিনি তাতে কি লেতেৰা হৈ আছে ইমান একমাহ হৈ গ'ল কোনো গৈ পেলাই মই তাতে লোকেল মানুহখিনিৰ বাহিৰে লোকেল মানুহ তাতে বহুত কষ্ট কৰি আছে লোকেল মানুহক মই দেখাইছো বাইদেউহঁতক চেলিউট দিছো যে সোণাপুৰৰ লোকেল মানুহখিনি বহুত কষ্ট কৰি আছে তাতে ঠাইখিনি ভাল কৰিবৰ কাৰণে কিন্তু ক'ৰবাৰ পৰা আহি পেলাই যদি তাতে লেতেৰা কৰি থৈ যায় মানুহখিনিৰে বদনাম হয় সোণাপুৰৰ মানুহখিনিৰ তে সেই জুবিন দাৰ ক্ষেত্ৰখিনিহে বেয়াকে দেখা পোৱা যায় বা সোণাপুৰৰ মানুহখিনিৰ ওপৰত আহি যায় ভিউচৰ কাৰণে কণ্টেণ্টৰ কাৰণে মই আজি মোৰ 9 বছৰ হ'ল ইউটিউব মই 9 বছৰ হ'ল ছ'চিয়েল মিডিয়াত গোটেই ইণ্ডিয়াখন ঘূৰিছো বাইকেৰে মোৰ কণ্টেণ্টৰ কাৰণে মই জুবিন দাৰ ক্ষেত্ৰত যাব নালাগে মোৰ কণ্টেণ্ট বহুত আছে মই জুবিন দাক ভাল পাওঁ মনে দি সেইকাৰণে গৈ কিনে অকণমান মই চাফ চিকুণতা কৰিব চেষ্টা কৰিছো বাহিৰৰ পৰা উঠাই আনিছে মদৰ বটল ইমান এনেকুৱা মানসিকতা মানুহবোৰ আছে আপোনালোকে ভাবকচোন আজিকালি দিনত বাহিৰৰ পৰা মই তাতে মদৰ বটল কিয় উঠাই লৈ যাম ভাল এই কোনজন মহাপুৰুষজন কোন হয় মই চিনি নাপাওঁ এই মহাপুৰুষজন কোনে চিনি নাপাওঁ যদি আপোনালোকে ভিডিঅ'টো চাই আছে আপোনাৰ নম্বৰটো দিব কাইণ্ডলি আপোনাক ফোন কৰিম আমি যোগাযোগ কৰিম আৰু আমি একেলগে আহকচোন চাফা কৰোঁ এদিন আপোনাকতো এদিনো চাফা কৰা তাতে দেখা নাই আপুনি যদি চাফা কৰিছে হয়তো কৰিব পাৰে ডেইলি আপুনি চাফা কৰিব পাৰে চাগে বাইদেউহঁতৰ লগত কিন্তু সেইদিনাখন আপোনাক দেখা নাছিলোঁ আপুনি কোন হয় ক'ব পৰা যে ইয়াতে কোন আহিব কোন নাহে আপুনি কোন হয় আমি জুবিন দাক ভাল পাওঁ আমাৰ যেতিয়া ইচ্ছা তেতিয়াই যাম জুবিন দাৰ ক্ষেত্ৰত আপুনি কোন হয় ক'ব পৰা যে ইয়াতে নাহিব আহিব কোন হয় আপুনি কি কৰিছে জুবিন দাৰ কাৰণে কিমান মাত মাতিছে আপুনি মই আজি 19 ছেপ্টেম্বৰৰ পৰা যিমান হওক জুবিন দাৰ কাৰণে জাষ্টিছৰ কাৰণে আপোনালোকে চাব মাত মাতি আহিয়ে আছো ভাল কাম কৰিলে আজিকালি মই ক'লো প্ৰথমতে যে ফেক বস্তুবোৰ দেখাব লাগে মানে ফেক বস্তুবোৰ দেখালে মানুহবিলাকে ৱা দিয়ে আৰু যেতিয়া ভাল বস্তু ৰিয়েলিটি যেতিয়া দেখাব যায় এনেকুৱা সমালোচনাৰ সন্মুখীন হয় কিন্তু মই এনেকুৱা সমালোচনা একো মই ভয় নকৰোঁ আকৌ যাম কালি পৰহি আকৌ যাম যেতিয়া মিলে মোৰ ঘৰত বেবী আপোনালোকে গমে পায় মোৰ বেবী হৈছে মই এতিয়া ঘৰৰ ফেমিলিৰ লগত লাগি আছো কিন্তু আকৌ যাম আপুনিও আহিব নম্বৰটো দিব আপোনাৰ আকৌ যাম আমি আৰু চাফা কৰিম জুবিনৰ ক্ষেত্ৰত একেলগে চাফা কৰিম আহিবচোন ৰাতি মিডিয়াৰ ওচৰত এনেকৈ বাইট দি থকাতকৈ ৰাতি এনেকৈ মিডিয়াৰ ওচৰত ৰাতি চবে মানুহবোৰ ভিৰ থাকে যে মিডিয়াবোৰ থাকে চব ৰাতি যায় মিডিয়াত বাইট দিবৰ কাৰণে নিজকে দেখাবৰ কাৰণে ছ'চিয়েল মিডিয়াত ৰাতি এনেকৈ বাইট দি থকাতকৈ ৰাতিপুৱা 5টাত উঠি পেলাই আহিবচোন চাফা কৰিব চাম তেতিয়া কিমান আপুনি জুবিন দাক ভাল পায় সঁচাই ভাল পায় নে এনে মিডিয়াত এনে ওস্তাদি মাৰিবৰ কাৰণে ভাল পায় জুবিন দাৰ কাৰণে সদায় মাত মাতি আছো জুবিন দাৰ কাৰণে সদায় মাত মাতি যাম জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকুৱা ধৰণৰ কিছুমান এই ফাল্টু মানুহ আছে যোনে বেলেগে কিবা এটা কৰাও দেখিব নোৱাৰে আৰু নিজে একো কৰিব নোৱাৰে